হাই হেল্ল' নমস্কাৰ মই অসমীয়া বোৱাৰী নীলাক্ষীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ বাৰু। আৰু আজি বতৰটো বৰ ভাল নহয়, হ'লেও মানে আমাৰ বৰমাহঁতৰ কিবা বজাৰ কৰিব আছে, মোক লগ ধৰিছে। বৰ্তাবৰমাহঁতৰ লগত বজাৰ যাবৰ কাৰণে ওলাইছোঁ। এয়া গেট খুলিছোঁ আৰু বৰমাহঁতে মানে গেটত এনেকৈ তলাটোত পলিথিন এটা বান্ধি থয় বৰষুণত নিতিতিবৰ কাৰণে। মই সেয়া গেটখন খুলি দিছোঁ আৰু দিনটো কি কৰোঁ, ক'ত যাওঁ, ভিডিঅ' সৰু সৰুকৈ দুটামান ক্লিপ কৰি থ'ম ভাবিছোঁ, আপোনালোকক দেখুৱাম এনেই আৰু যি টি ভিডিঅ'। একো ব্লগো নহয় এইটো বাৰু, কিন্তু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু লাষ্টত ভিডিঅ'টো চাই কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে, যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল বুটনটো টিপি থ'ব, তেতিয়া মই দিয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। আৰু এতিয়া আহকচোন, এয়া দেখিছেনে গাড়ীখন উলিয়াই আছে নিবৰ কাৰণে।
ঘৰৰ বুলি